বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ চেনেল swabhimaniaxomলৈ আৰম্ভ কৰিছো প্ৰথমটো এক গুৰুত্বপূৰ্ণ খবৰৰ সৈতে IRDAI অৰ্থাৎ ইন্স্যুৰেন্স ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়াই মটৰ থাৰ্ড পাৰ্টি আৰু ওন ডেমেজ ইন্স্যুৰেন্সৰ সৈতে জড়িত কিছু নিয়মৰ সালসলনি কৰিব ওলাইছে IRDAIৰ এই নিৰ্দেশ অনুসৰি গাড়ী কিনোতাসকলৰ বাবে 3 আৰু 5 বছৰৰ কাৰণে ইন্স্যুৰেন্স কৰাটো বাধ্যতামূলক নহব এই নতুন নিয়ম 1 আগষ্টৰ পৰা লাগু হ'ব বুলি জানিব পৰা গৈছে আৰু 1 আগষ্টৰ পিছত যিসকলে গাড়ী কিনিব তেওঁলোকৰ ওপৰত ইয়াৰ প্ৰকৃত প্ৰভাৱ পৰাৰ লগতে গাড়ীসমূহৰ মূল্যও কিছু হ্ৰাস হ'ব পাৰে বুলি জানিব পৰা গৈছে আগবাঢ়িছো আমাৰ দ্বিতীয়টো খবৰলৈ জানিব পৰা গৈছে যে IRCTC অৰ্থাৎ ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পোৰেচনে SBIৰ সৈতে সহভাৱে এক নতুন ৰূপে কাৰ্ড লঞ্চ কৰিছে যাৰ দ্বাৰা ৰেল টিকটৰ বুক কৰাটো অতি সহজ হৈ পৰিব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ পীয়ুষ গোয়েলে ইয়াৰ সন্দৰ্ভত কৈছে যে অহা 5 মাহৰ ভিতৰত অৰ্থাৎ 25 ডিচেম্বৰত অটল বিহাৰী বাজপেয়ীৰ জন্মদিনলৈকে এই কাৰ্ডসমূহ সমগ্ৰ দেশতে বিতৰণ কৰা হ'ব এই কাৰ্ডৰ সুবিধাসমূহ এনেধৰণৰ irctc.co.in ত বুকিং কৰি AC1, AC2, AC3, AC আৰু CC বুকিঙত 10% কেছবেক দিয়া হ'ব আৰু বুকিং ফিজ 1% ৰেহাই পাব ইয়াৰ উপৰি এক্টিভেশ্যনত 350 বোনাছ পইণ্ট দিয়া হ'ব ই-কমাৰ্চ সাইটসমূহ যেনে বিগ বাস্কেট, অক্সি, foodfortravel.in, এজিঅ' আদিতো ডিছকাউণ্ট দিয়া হ'ব বিনামূলীয়া টিকেট বুক কৰিব হ'লে IRCTC ৱেবছাইটত পোৱা ৰিৱাৰ্ডসমূহ ইউজ কৰিব পাৰিব তৃতীয়টো খবৰলৈ যোৱাৰ আগতে আপোনালোকক জনাব খুজিছোঁ ধাৰা 66A অৰ্থাৎ ইনফৰমেশ্যন এণ্ড টেকন'লজি এক্টৰ বিষয়ে যি অনুসৰি কোনো ব্যক্তিয়ে যদি কম্পিউটাৰ ফোন ইণ্টাৰনেট অথবা আন কোনো কমিউনিকেশ্যন ডিভাইচৰ যোগেদি অফেন্সিভ আৰু ফলছ ইনফৰমেশ্যন কাৰোবাৰ প্ৰতি ঘৃণা শত্ৰুতা আৰু কাৰোবাক হানি কৰাৰ চেষ্টা কৰে তেতিয়া তেওঁলোকক 3 বছৰৰ বাবে কাৰাদণ্ড দিব পাৰে মঙ্গলবাৰে সুপ্ৰিম কোৰ্টে এই ইনফৰমেশ্যন টেকন'লজি এক্টক অসাংবিধানিক বুলি ঘোষণা কৰাৰ লগতে আৰ্টিকল 19(1)A উলংঘা কৰে বুলি ধাৰা 66A বাতিল কৰে আৰ্টিকল 19(1)A আমাক সকলোকে কথা কোৱা আৰু অভিব্যক্তি প্ৰকাশৰ অধিকাৰ দিয়ে এই ৰায়দান অনুসৰি এতিয়া ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যেনে হোৱাটছআপ টুইট আদিৰ যোগে ব্যক্তিয়ে যিকোনো পোষ্ট কৰিব পাৰে এই সন্দৰ্ভত আপোনালোকৰ কি মতামত সেয়া আমাক কমেণ্ট ছেকশ্যনত জনাব পাৰে পৰৱৰ্তী খবৰ গুৱাহাটী মহানগৰীৰ নলাসমূহ পৰিষ্কাৰ কৰা হ'ব বেণ্ডিকুটৰ যোগেদি আহকচোন জানো বেণ্ডিকুটনো কি বস্তু বেণ্ডিকুট হৈছে এক ৰবট যাক বুধবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মহানগৰীৰ প্ৰায় 800 নলা নিষ্কাশন কৰা হ'ব এই ৰবটটোৰ দ্বাৰা সমগ্ৰ দেশতে বিগত 4 বছৰত প্ৰায় 300 জন চাফাই কৰ্মচাৰীয়ে প্ৰাণ হেৰুৱাইছিল যাৰ বৈকল্পিকভাৱে অতি দুৰ্গন্ধময় নলাবোৰৰ নিষ্কাশনৰ বাবে মানুহৰ বিপৰীতে এই বেণ্ডিকুট নামৰ ৰবটবিধৰ ব্যৱহাৰ কৰা হ'ব আহিছো পঞ্চমটো খবৰলৈ অসমবাসীৰ বাবে এক আশাৰ খবৰ কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদৰি কৰে যে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা হ'ব লগতে তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত গঠিত হোৱা বিশেষজ্ঞ সমিতিখনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বান গৰাখহনীয়া আৰু ভূমিস্খলনৰ সমস্যাক পুংখানুপুংখভাৱে বিবেচনা কৰি সেই সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় পুঁজি ধাৰ্য কৰিব পঞ্চদশ বিত্তীয় আয়োগৰ পৰিকল্পনাত এই আঁচনি অন্তৰ্ভুক্ত কৰি কাৰ্যকৰী কৰা হ'ব কৰোনা মহামাৰীৰ সময়ত বিশ্বৰ সবাতোকৈ সাৰ্চ ইঞ্জিন গুগলে সিদ্ধান্ত গ্ৰহণ কৰে যে ইয়াৰ অন্তৰ্গত প্ৰায় 2 লাখতকৈ অধিক কৰ্মচাৰীয়ে কামসমূহ ঘৰৰ পৰাই সম্পন্ন কৰিব লাগিব যোৱা মঙ্গলবাৰে গুগলৰ CEO সুন্দৰ পিচাইৰ ৰিমোট ৱৰ্ক অৰ্ডাৰ অনুসৰি গুগলৰ অন্তৰ্ভুক্ত সকলো কোম্পানীটো একেই নিয়ম মানি চলা হ'ব বুলি সদৰি কৰে এই নতুন নিয়মে গুগলৰ পূৰ্বৰ সিদ্ধান্ত অৰ্থাৎ অফিচসমূহ বন্ধ ৰখাৰ ম্যাদত আৰু 6 মাহ সংযোগ কৰি দিয়ে আগবাঢ়িছো আজিৰ দিনটোৰ শেষৰটো অৰ্থাৎ দেশৰ প্ৰতিৰক্ষাজনিত খবৰলৈ সীমান্তত চলি থকা ভাৰত চীনৰ যুদ্ধ সদৃশ পৰিৱেশৰ বাবে ভাৰতে তাৎক্ষণিকভাৱে ইজৰাইলৰ পৰা অত্যাধুনিক মাৰণাস্ত্ৰ আমদানি কৰিব বুলি জানিব পৰা গৈছে ভাৰতীয় সেনাবাহিনীয়ে লঞ্চাৰ্ছ স্পাইক এণ্টি টেংক গাইডেড মিছাইলছ চমুকৈ ATGM আৰু এডিশ্যনেল হিৰণ আনমেণ্ড এৰিয়েল ভেহিকলছ অৰ্ডাৰ দিয়ে বুলি সদৰি কৰে আপোনালোকক জনাই থওঁ যে ভাৰতে ইতিমধ্যে ফ্ৰান্সৰ পৰা 5খন ৰাফেল যুঁজাৰু বিমান আমদানি কৰিছে যিসমূহ আজি ভাৰতত অৱতৰণ কৰিব এইসমূহে ভাৰতীয় সেনাৰ শক্তি আৰু মনোবল বহুগুণেই বৃদ্ধি কৰিব যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব আপোনালোকৰ এনে সহাৰিয়ে আমাক আগবাঢ়ি যোৱাত উৎসাহ যোগাব এনেদৰে দৈনিক খবৰসমূহ চাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিব পাৰে আপোনালোকৰ চেনেল swabhimaniaxom ধন্যবাদ জয় অসম